নির্বাচন সেপ্টেম্বর মাহত হব। এনে ডিক্লেয়ার দিয়া নাই, অফিচিয়েলি ডিক্লেয়ার দিয়া নাই, তথাপিও আমি শুনি আছো পূজাৰ আগত ইলেকশ্যনটো হব বুলি আমি শুনি পাইছো। মুঠতে খুব ভাল, আমাৰ BPF দলৰ পজিশ্যনটো সুপ্লাই চেয়াৰপাৰ হিচাপে খুব ভাল। আমি জিকাটো 100%। আৰু সুপ্লাই চেয়াৰপাৰ সমষ্টিৰ আমাৰ BPFৰ কেণ্ডিডেট গণেশ কছাৰী ডাঙৰীয়াক আমি EM দিব বুলি আমি ডিক্লেয়াৰ দিছোঁ। EM গড়েশ্বৰতো আমাৰ জিকিম, গড়েশ্বৰত ভাল আছে, আমি জিকিমে। এতিয়া আগষ্ট মাহত আমি ডিক্লেয়াৰ দিম, প্ৰত্যেক কেণ্ডিডেটটো অফিচিয়েলি BPF দলৰ পৰা আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। কাৰ লগত BPF দলে কাৰো লগত মিত্ৰতা নকৰিব বুলি ডিচিশ্যন লোৱা আছে। হয়, GSP লগত আমাৰ কথা বতৰা চলি আছে, গতিকে আমি সেইটো ফাইনেল পৰ্যায়ত আহিব। কেনেকৈ আমি মিত্ৰতা কৰিম সেইটো ফাইনেল পৰ্যায়লৈকে অহা নাই, কিন্তু আলোচনাটো হৈ আছে, কণ্টিনিউ আলোচনাটো চলি আছে। নাই, UPPL বা AJP লগত এনে মিত্ৰতা আছে, অকল এইটো নতুন কথা নহয়। AJP, BJP আৰু UPPL মিত্ৰতা অলৰেডি আছে, আজিলৈকেও আছে। যাক BTC নিৰ্বাচনৰ ক্ষেত্ৰত অকলে খেলিম বুলিহে কৈছে, AJPও খেলিব বুলি কৈছে, BJPও খেলিব বুলি কৈছে, কংগ্ৰেছক খেলিব বুলি কৈছে, BPFক কোনো দলৰ লগত মিত্ৰতা নকৰিবলৈ খেলিম বুলি আজি দিনত ডিচিশ্যন আছে। যাক এতিয়া আমাৰ কণ্টিনিউ চলি আছে, GSP লগত আলোচনা কথা হৈছে। কাম্পাৰ কথা ভেলু নাই, ইয়াৰ কথা মই নাপাতিম। এই BTC নিৰ্বাচনত চবে চেষ্টা কৰি আছে, BJPও বহুত চেষ্টা কৰি আছে, আমি এবছলুট ল'ম। কংগ্ৰেছো চেষ্টা কৰি আছে, আমি এবছলুট পাম। UPPLও কৰি আছে, আমি এবছলুট পাম। যুঁজটো চবৰে আছে, চেষ্টা চবৰে আছে। চাওক, নিৰ্বাচনটো আহিল, ৰিজাল্টটো কি হয় সেইটো পিছত দেখা যাব। মুঠতে চেষ্টাটো চব দলতে আছে। BJPও চিন্তা কৰি আছে যে আমি অকলশৰীয়া চৰকাৰ বনাব পাৰি নেকি, UPPLও চিন্তা কৰি আছে, AJPও চিন্তা কৰি আছে, কংগ্ৰেছো। মুঠতে আজিৰ দিনত ক'ব গ'লে BTC অঞ্চলত BPFে সবচে ভাল পজিশ্যনত আছে। এণ্টায়াৰ BTC কথা হৈছে মই বুজি পোৱা নাই। হওক, CM ডাঙৰীয়াও আমাৰ ওদালগুৰিত সোমাইছে, তামোলপুৰত সোমাইছে, মুছলপুৰত সোমাইছে, আজি চিৰাঙত সোমাব বুলি কৈ আছে। মুঠতে সিহঁতে হ'ল BJP, আমি হ'ল BPF। BJP দলটো ষ্ট্ৰং কৰিবৰ কাৰণে চবে চেষ্টা কৰিব। আৰু মই সেইটোৱে কৈছোঁ যে BJPও এইবাৰ BTC নিৰ্বাচনত কেনেকৈ BJP দলটো বেছিকৈ চিট পাব পাৰে তাৰ কাৰণে চেষ্টা চবেই থাকিব। দলে কৰি আছে, অকল CM নহয়, দলৰ কৰ্মকৰ্তাসকলে চেষ্টা কৰি আছে। আমাৰ BPF দলত নিজাববীয়াকৈ BPFটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে, কেনেকৈ চিট বেছি পাম, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। নাই, BPFটো BJPতকৈও বেছি পাব, UPPLতকৈ বেছি পাব, কংগ্ৰেছতকৈ বেছি পাব। মুঠতে BPFে চবতকৈ বেছি আসন লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে অহা ছেপ্টেম্বৰ মাহত। কথা একে, গৌৰৱ গগৈ ডাঙৰীয়াও BTCত সোমাব, আমাৰ ক'ব লগা একো নাই। UDFও সোমাব, BJPও সোমাব, AJPও সোমাব, চবে অসমত যিমান পলিটিকেল পাৰ্টি চবে এই BTC নিৰ্বাচনত ভাগ ল'ব আৰু ইলেকশ্যন খেলিব।